কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ গুণ্ডামী ভূমাফিয়াৰ ৰূপত কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা কৰ্তব্যৰত বন বিষয়াক প্ৰহাৰ কৰি বিতৰ্কৰ আৱৰ্তত প্ৰদীপ ডিফুচা এক কথাত প্ৰদীপ ডিফুচাৰ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ কাৰ্বি পাহাৰ ইফালে ডিফুচাক গ্ৰেপ্তাৰৰ দাবীত ডিফুত দোকান পোহাৰ যান বাহনত ব্যাপক পোষ্টাৰিং কৰা পৰিলক্ষিত হৈছে কেইবাটাও সংগঠনে উল্লেখযোগ্য যে তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই যোৱা 25 ফেব্ৰুৱাৰীত ধ্ৰুৱ নাৰায়ণ হৰিজন নামৰ এগৰাকী ডেপুটি ৰেঞ্জাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বন বিষয়াগৰাকীৰ দুখ মাত্ৰ এটাই তেওঁ প্ৰদীপ ডিফুচাৰ ঘনিষ্ঠক অবৈধভাৱে মাটি কাটি লৈ যোৱাত বাধা আৰোপ কৰিছিল আৰু সেই খবৰ পোৱাৰ লগে লগেই 25 ফেব্ৰুৱাৰীৰ দিনা আৰক্ষীৰ লাঠিৰে বন বিষয়াগৰাকীৰ মূৰত প্ৰহাৰ কৰিছিল প্ৰদীপ ডিফুচাই ইতিমধ্যে ঘটনাটো সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বন বিভাগে ইতিমধ্যে এটি কেছ ৰুজু হৈছে ডিফু থানাত এই ইমানলৈকে জানো ইয়াৰ পিছতে হয়তো আইনে নিজৰ বাট ল'ব বুলি মই ভাবো ইফালে প্ৰদীপ ডিফুচাৰ এনে কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছে জিলাখনৰ বহুকেইটা সংগঠনে হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যন নামৰ সংগঠনটোৱে প্ৰদীপ ডিফুচাক শীঘ্ৰেই গ্ৰেপ্তাৰ আৰু তেওঁৰ পদত্যাগৰ দাবীত ডিফুত পোষ্টাৰিং কৰে এই বিষয়ে আমি ডিফু অল কাৰ্বি আংলং আমি পোষ্টাৰ চপাই আছে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে যদি কাউন্সিল পৰা যদি একশ্যন যদি নলয় আমি উপায়টো আমি ল'ব লাগিব ইফালে কাৰ্বি ছাত্ৰ সন্থাৰো গুৰুতৰ অভিযোগ শান্তিৰ শ্লোগান দিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ সময়ত এইদৰে একাংশ বিজেপি নেতাৰ গুণ্ডামী আৰম্ভ হৈছে পাহাৰীয়া জিলাখনত আইন হাতত তুলি লোৱা প্ৰদীপ ডিফুচাক অতি শীঘ্ৰেই পৰিষদৰ কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰে কাৰ্বি ছাত্ৰ সন্থাই আমি কেএছএ ফালৰ পৰা এইটোৱে বিচাৰিছো জাষ্টিছ দিব লাগে সি ইএম হয় বুলি তেখেতক এৰেষ্ট নকৰিব বুলি এইটো আমি মানিব নোৱাৰে আৰু তাৰ লগত যিটো জড়িত থকা কণ্ট্ৰেক্টৰ টুটু দাস তেখেতকো ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে বুলি আমি দাবী কৰিছোঁ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ঘটনাৰ সত্যতা প্ৰমাণ হলে ডিফুচাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য তুলিৰাম ৰংহাঙৰ এইটো মই এতিয়ালৈকে তথ্য পোৱা নাই কিন্তু হৈছে বুলি ঘটনা হৈছে বুলি মই শুনিছোঁ যদি তথ্য হ'লে আমি তদন্ত কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰি তদন্ত যদি পায় আমি আইনৰ ব্যৱস্থা এইটো ল'ব প্ৰশ্ন হয় এইদৰে আইন হাতত তুলি লোৱা এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কেমেৰা পাৰ্চন কিৰণৰ সৈতে ডিফুৰ পৰা সঞ্জু বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম